ইয়াৰ পৰা গৈ আছোঁ আপোনাৰ জয়পুৰ জংচন। মই যোৱা 17 তাৰিখত শিলিগুৰি আহিছিলোঁ। ইয়াতে আমাৰ মেলা আছিল। মই তাতে ঠিক ঠাক কৰি মেলাৰ দোকান চোকান চব ঠিক ঠাক কৰাই তাতে এসেপ্টিক 2জন মহিলা আছে তাতে। মই এতিয়া আকৌ গৈ আছোঁ ইয়াৰ পৰা জয়পুৰ জংচন। মই আপোনালোকক দেখাই থাকিম। যদি আপোনালোকে ৰফি ৰাহুল অফিচিয়েল আৰু ৰফি ৰাহুল ব্লগটো চাই থাকে তেনে চাব পাৰে। শিলিগুৰিৰ পৰা মই বিকাশ এক্সপ্ৰেছ জংচন কিমান মানুহ ইয়াতে ৰখি খুৱাম আৰু আচৰিত যেন লাগিছে। এতিয়া গৈ আছোঁ চব এইটোত মই গৈ আছোঁ 3 নম্বৰ প্লেটফৰ্মত মই গৈ আছোঁ। আপোনালোকে ৰফি ৰাহুল অফিচিয়েল আৰু ৰফি ৰাহুল ব্লগটো চাই মই চাব পাৰিব যে মই ক'ত যায়। আপোনাৰ নিউ জলপাইগুৰি জংচন। एक्चुअली 3 नंबर प्लेटफॉर्मवरती गए लाइनत लগাই দিছে সব ব্যাগ সাক চেক হ'ব নলত লগাইছে। ট্ৰেইনখন আহিব সোমাই হ'ল মানে 6টা 10ত ইয়াৰ পৰা ট্ৰেইনখন আহিব। তো মই NGP যিটো হয় নিউ জংচন এইটোত মানে ৰখি আছোঁ। মই নিউ জলপাইগুৰি জংচন ইয়াতে মই ৰখি আছোঁ। তো বেলেগ এটা ট্ৰেইন আহিল। এইটো যোৱাৰ পিছত আমি যিটো ট্ৰেইনত যাম বিকানাৰ এক্সপ্ৰেছ সেইটো আহিব। আমি সেইটোত মানে জয়পুৰ যাম। চাই থাকক ৰফি ৰাহুল অফিচিয়েল আৰু ৰফি ৰাহুল ব্লগ। ষ্টেচনৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ একচুৱেলি গুৱাহাটীৰ পৰা যিবিলাক ট্ৰেইন আহে গুৱাহাটী বৰপেটা বঙাইগাঁৱৰ পৰা এইটো মানে এই 3 নম্বৰত ৰাখে। নিউ জলপাইগুৰি জংচনত যদি কোনোবা বন্ধু বান্ধৱী আহে বা আমাৰ যিবিলাক ষ্টল লৈ আহিছে শিলিগুৰিত মেলাত তেখেতে যদি আকৌ গুৱাহাটী ফালে যাব বঙাইগাঁও ফালে যাব তেতিয়াহ'লে এই 3 নম্বৰ প্লেটফৰ্মত আহি যাব। তাৰে পৰা গাড়ীটো আমাৰ সেইফালে যায় আৰু যাম জয়পুৰ। সেইটো ট্ৰেইন ফাইনেলি আহি পালে সেইটোত গৈ যাম জয়পুৰ। বিকানাৰ এক্সপ্ৰেছ মই এইটোত উঠি যাম। বাকী মই আপোনালোকক দেখাই আছোঁ।